নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো মোৰ অসমীয়া ইউটিউব চেনেল আসামিজ জিজ্ঞাসালৈ বন্ধুসকল আসাম টি এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেশ্যন ফালৰ পৰা বিভিন্ন পোষ্ট খালি হৈছে তাৰ পিছত ইয়াৰ পোষ্টসমূহৰ বিষয়ে দিয়া হৈছে ইয়াত নোটিফিকেশনখনত তো পোষ্টসমূহ এনেকুৱা ধৰণৰ প্ৰথমে আছে এসিস্ট্যান্ট ফিল্ড কন্ট্ৰোল অফিচাৰ ইয়াৰ কাৰণে 13টা পোষ্ট ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশন হ'ব লাগিব 50% উইথ গ্ৰেজুৱেট তাৰ পিছত ইয়াৰে পে ষ্ট্ৰাকচাৰ হৈছে অৰ্থাৎ দৰমহা হৈছে 22,000 ৰ পৰা 87,000 ৰ ভিতৰত হ'ব আৰু ইয়াৰ গ্ৰেড পে হ'ব 9,700 তাৰ পিছত দ্বিতীয়টো পোষ্ট হৈছে জুনিয়ৰ এসিস্ট্যান্ট ইয়াৰ কাৰণে আছে 20টা পোষ্ট তাৰ পিছত ইয়াতে হ'ব লাগিব গ্ৰেজুৱেচন আৰু ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব তাৰ পিছত ইয়াতে পে বেন হৈছে অৰ্থাৎ দৰমহা হৈছে 14,000 ৰ পৰা 49,000 তাৰ পিছত গ্ৰেড পে হৈছে 6,000 ৰ পৰা 200 তাৰ পিছত ৰিজাৰ্ভেশন আছে ইয়াতে as per government rule তাৰ পিছত এজ হ'ব লাগিব মিনিমাম 21 ইয়াৰ্স আৰু ম্যাক্সিমাম 30 ইয়াৰ্স তাৰ পিছত ইয়াতে 5 ইয়াৰ্স SC ST সকলৰ কাৰণে ৰিলেক্সেশন আছে 3 ইয়াৰ্স আছে OBC MOBC সকলৰ কাৰণে তাৰ পিছত PWD সকলৰ কাৰণেও এক্সট্ৰা ৰিজাৰ্ভেশন আছে তাৰ পিছত দিছে বন্ধুসকল ইয়াতে সিলেকশন প্ৰসিডিউৰ কেনেকুৱা হ'ব এসিস্ট্যান্ট ফাণ্ড কন্ট্ৰোল অফিচাৰৰ কাৰণে স্ক্ৰিনিং টেষ্ট হ'ব 150 মাৰ্কৰ তাৰ পিছত ৰিটেন টেষ্ট হ'ব 250 মাৰ্কৰ আৰু ভাইভা হ'ব 50 মাৰ্কৰ ইয়াতে দুটা ষ্টেজত এক্সাম পতা হ'ব তাৰ পিছত দিয়া আছে জুনিয়ৰ এসিস্ট্যান্টৰ কাৰণে কেনেদৰে হ'ব ষ্টেজ 1ত হ'ব ৰিটেন টেষ্ট 150 মাৰ্কৰ তাৰে 100 মাৰ্ক হ'ব মাল্টিপল চইচ কুৱেশ্যন তাৰ পিছত হ'ব 50 মাৰ্ক ডেসক্ৰিপটিভ টাইপৰ আৰু ষ্টেজ 2ত হ'ব 20 মাৰ্ক কম্পিউটাৰ টেষ্ট আৰু 40 মাৰ্ক ভাইভাৰ কাৰণে তো বন্ধুসকল এখন নোটিফিকেশন মই ডেসক্ৰিপচনত দি দিম নোটিফিকেশনৰ লিংকটো তো এসেনশিয়াল ক্ৰাইটেৰিয়াৰ কাৰণে আছে ইয়াতে আপোনালোকে পঢ়ি চাব পাৰিব তাৰ পিছত এপ্লাই কেনেদৰে কৰিব তাৰ কাৰণে আপোনালোকে চাব পাৰিব কি সাৰ্টিফিকেট লাগিব এপ্লাই কৰাৰ কাৰণে তাৰ পিছত আছে বন্ধুসকল লাষ্ট ডেট অফ এপ্লিকেশনৰ লাষ্ট ডেট হৈছে 30 তাৰিখ এপ্ৰিল মাহৰ 30 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব তো বন্ধুসকল এইখিনি আজিলৈ যদি ভিডিওটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ